পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সেয়ে মই আজি মাছৰ চাটনি কিদৰে বনায় সেয়েহে আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া মই শ'ল মাছেই হয় আৰু এয়া ফ্ৰাই কৰি মই মাছবোৰ এইদৰে কাঁইটৰ পৰা উলিয়াই লৈছোঁ। কাঁইটবিলাক বাহিৰ কৰি লৈছোঁ। আৰু এইদৰে মোক কি লাগিব, এয়া বজাৰত ধনিয়া পাত পাবলৈ নাই, সেয়েহে মই মান ধনিয়া লৈছোঁ। জলকীয়া এয়া সৰু সৰুকৈ কাটি লৈছোঁ মিহি কৰি। পিঁয়াজ কাটি লৈছোঁ, গোল নেমু। আৰু এতিয়া মই ইয়াতে পিঁয়াজ দি দিছোঁ, কেঁচা পিঁয়াজ। আৰু এয়া মান ধনিয়া দি দিছোঁ, কাৰণ ধনিয়া পাবলৈ নাই, সেয়েহে মান ধনিয়া দি দিছোঁ। মই ইয়াত গোল নেমু চেপি দিছোঁ। কিন্তু মই ইয়াত কেঁচা তেল দিয়া নাই, অকণমান মাছ ফ্ৰাই কৰাই তেল দিছোঁ। এইখিনি দি ভালদৰে সানিম। জলকীয়া দিয়া নাই, জলকীয়া লাষ্টত দিম। এতিয়া মই ইয়াত এয়া জলকীয়া ঢালিছোঁ। এয়া হ'ল মাছৰ পিটিকা বা চাটনি। কিদৰে কৰিলোঁ দেখিলে? সেইদৰে আপোনালোকে গৰম গৰম ভাত বনাই খাবচোন, অকণমান টেঙা দাইল কৰি, কিমান ভাল লাগে। আৰু আজিলৈ আহোঁ, পুনৰ আকৌ নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।